আজিকালি মন্দিৰলৈ যোৱাৰ সময়ত মই বৰ অসহজ অনুভৱ কৰোঁ। মন্দিৰৰ সন্মুখ পোৱাৰ লগে লগে সেই মাটি চাকি ধূপকাঠি বিক্ৰী কৰা লোকসকলে টনা যোৱা আৰম্ভ কৰি দিয়ে। অকল তেওঁলোকে নহয়, পাৰ্কিঙৰ লোকসকলে টনা যোৱা আৰম্ভ কৰিব। চেণ্ডেলযোৰ বা জোতাযোৰ মই ক'ত থ'ম তাক লৈ টনা যোৱা আৰম্ভ কৰি দিয়ে। এনেকুৱা লাগে যেন মই বৰশীত ওলমি থকা এটা টোপ, আৰু সেই দোকানীসকল বা পাৰ্কিঙৰ লোকসকল হৈছে মোক খাবৰ বাবে টনা যোৰা কৰি থকা এজাক পুঠি মাছ। আপুনি যদি কোনোবা এখন দোকানত এগছি মাটি চাকি বা ধূপৰ পেকেট এটা কিনিম বুলি যদি আপুনি সোমায়, তেনেহ'লে তেওঁলোকে কৰবী ফুল, চেনিগুটি আৰু 4 গছমান মাটি চাকিৰে সজোৱা থাল এখন আপোনালৈ আগবঢ়াই দি ক'ব 50 টকা। আপুনি ভাবিছিলে আজি আপুনি কিবা এটা শুভ কামত ওলাই আহিছে, আপুনি ভাবি আহিছে যে মই আজি ভগৱানৰ সন্মুখত এগছি চাকি জ্বলাম বা ধূপৰ পেকেট এটা আজি জ্বলাম, কিন্তু আপোনাক যে সেই থালিখন আগবঢ়াই দিলে, আপুনি সন্মানৰ খাতিৰত বা ওচৰত থকা লোকসকলৰ ওচৰত আপুনি বেয়া হ'ব বুলি ভাবি আপুনি সেই থালখন কিনি পেলালে। কিন্তু সেয়া আপোনাৰ কিনাৰ ইচ্ছা নাছিল, আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ আপুনি সেই মাটি চাকি কেইগছ কিনিছে, কিন্তু সেয়া মাটি চাকি জ্বলাই আপোনাৰ জানো কিবা লাভ হ'ব? অকল সেয়াই নহয়, আপুনি তাৰ পাছত মন্দিৰৰ ভিতৰলৈ যোৱাৰ লগে লগে আকৌ আশীৰ্বাদক লৈ টনা যোৱা আৰম্ভ হৈ যাব। আপুনি যদি কেৱল মাত্ৰ অৰিহণা দিয়ে তেনেহ'লে নিৰ্মালিহে পাব, কিন্তু আপুনি যদি দক্ষিণা দিয়ে তেনেহ'লে আখৈ ফুটা দি অস্পষ্ট শব্দৰ আশীৰ্বাদ এজোলোকা পাব। কিয় আমি মন্দিৰলৈ নিজৰ ইচ্ছামতে যাব নোৱাৰোঁ? কিয় আমি নিজৰ ইচ্ছামতে এগছি চাকি বা ধূপৰ পেকেট এটা কিনিব নোৱাৰোঁ? কিয় নিজৰ ইচ্ছামতে আমি ভগৱানৰ পৰা আশীৰ্বাদ এজোলোকা ল'ব নোৱাৰোঁ? আপুনি বাৰু কেতিয়াবা গুৰুদ্বাৰলৈ গৈছেনে? যদি যোৱা নাই তেনেহ'লে জীৱনত এবাৰ হ'লেও গুৰুদ্বাৰলৈ যাব। ধৰ্মীয় অনুষ্ঠান হিচাপে নহ'লেও চাবলগীয়া এভাগ পবিত্ৰ অনুষ্ঠান হিচাপে হ'লেও অনুগ্ৰহ কৰি আপুনি এবাৰ গুৰুদ্বাৰলৈ যাব। ভুল নুবুজিব, মই কোনো তুলনা কৰিবৰ বাবে এই কথা কোৱা নাই। এভাগ ধৰ্মীয় অনুষ্ঠান কেনেদৰে পৰিকল্পিতভাৱে পৰিচালিত হ'ব লাগে সেইটো বুজাবৰ বাবেহে এই উপমাটো দিছোঁ। গুৰুদ্বাৰলৈ গ'লে আপোনাক লৈ কোনেও টনা আজোৰা নকৰে। আপোনাৰ গাড়ীখন ক'ত পাৰ্কিং কৰিব, আপুনি চেণ্ডেলযোৰ ক'ত থ'ব, আপুনি কি কিনিব তাক লৈ আপোনাক কোনেও টনা আজোৰা নকৰে। আপুনি গৈ পোৱাৰ লগে লগে আপোনাৰ নিৰ্দিষ্ট স্থানত আপুনি যেতিয়া চেণ্ডেলযোৰ খুলিব, আপোনাৰ চেণ্ডেলযোৰ তেওঁলোকে বুকুত সাৱটি লৈ যাব। যেতিয়া আপুনি দৰ্শন কৰি উভতি আহিব, উভতি অহাৰ লগে লগে আপোনাৰ সেই চেণ্ডেলযোৰ খুব ধুনীয়াকৈ ধূলি বালি গুচাই প্ৰয়োজন হ'লে পলিচ কৰি আপোনাক আকৌ উভতাই দিব। আপোনাৰ চকুকেইটা আৱেগত সেমেকি উঠিব যেতিয়া 80-90 ঊৰ্ধৰ এজন ব্যক্তিয়েও আপোনাৰ চেণ্ডেলযোৰ লৈ বুকুত এনেদৰে সাৱটি ল'ব। সেইসকল কিন্তু কোনো কৰ্মচাৰী নহয়, তেওঁলোক হৈছে ভক্ত, আৰু সেয়া তেওঁলোকৰ সেৱা। অকল সেয়াই নহয়, তাত যিসকলে ৰন্ধা বঢ়া কৰে তেওঁলোকো ভক্তই হয়, তাত যিসকলে বাচন বৰ্তনসমূহ ধুৱে তেওঁলোকো ভক্তই হয়, যিসকলে বিলায় তেওঁলোকো ভক্তই হয়, আনকি সেই লেতেৰা কৰা স্থানসমূহ যিসকলে পৰিচালনা কৰে, পৰিষ্কাৰ কৰে তেওঁলোকো ভক্তই হয়। তেওঁলোকে সেয়া গুৰুদ্বাৰলৈ তেওঁলোকে সেৱা আগবঢ়ায়। আপুনি তাৰ পাছত নিজৰ ইচ্ছামতে গৈ নিৰ্দিষ্ট স্থানত আপুনি বহিব পাৰিব, যিমান সময়ৰ বাবে বহে আপুনি বহিব পাৰিব, অবিৰত পাঠ চলি থাকে সেই পাঠ শুনিব পাৰিব, নিৰ্দিষ্ট স্থানত আপুনি অৰিহণা এটা নিজৰ ইচ্ছামতে দি বা নিদিয়াকৈও আপুনি গুচি আহিব পাৰিব, কোনেও আপোনাক লৈ টনা আজোৰা নকৰে। কিন্তু আমাৰ মন্দিৰসমূহৰ কথা যদি আপুনি চায় তেনেহ'লে দেখিব চাৰিওফালে হুলস্থুলীয়া, পাৰ্কিঙক লৈ টনা আজোৰা, মাটি চাকি ধূপক লৈ টনা আজোৰা আৰম্ভ হ'ব, চেণ্ডেলযোৰ বা জোতাযোৰ কোনখন দোকানত থ'ব তাক লৈ টনা আজোৰা হৈ যাব, ভিতৰলৈ যোৱাৰ লগে লগে আশীৰ্বাদক লৈ টনা আজোৰা হৈ যাব, আপুনি সেৱা ভালকৈ কৰিব নোৱাৰিব, হুলস্থুল কৰিব পাছফালৰ পৰা, আপুনি মাটি চাকি গছ ভালদৰে জ্বলাব নোৱাৰিব, অলপ পাছতে পেলাই দিব, মুঠতে সম্পূৰ্ণ অপৰিকল্পিত এক পৰিৱেশ। আমি কোৱা নাই প্ৰতিভাগ মন্দিৰে এনেকুৱা, কিন্তু বেছিভাগ মন্দিৰেই এনেকুৱা হৈছে। ভক্তৰ সংখ্যা বেছি হোৱাৰ বাবে মন্দিৰসমূহ এনেকুৱা হৈছে বুলি কোৱা কথাষাৰ আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ, কাৰণ গুৰুদ্বাৰসমূহতো ভক্তৰ সংখ্যা কম নহয়। আচলতে আমাৰ মন্দিৰসমূহ এনেকুৱা হৈছে পৰিকল্পনাৰ অভাৱতহে। আমি অনুৰোধ কৰিছোঁ, প্ৰতিভাগ মন্দিৰৰ পৰিচালনা সমিতিক অনুৰোধ কৰিছোঁ, অনুগ্ৰহ কৰি আপোনালোকে এনেকুৱা কিছুমান ব্যৱস্থা গ্ৰহণ কৰক যাতে আমাৰ মন্দিৰসমূহ পৰিকল্পিত হয়, যাতে শান্তিৰ এখন স্থান হয়, যাতে আমি নিজ ইচ্ছাৰে সেই স্থানলৈ যাব পাৰোঁ, নিজ ইচ্ছাৰে এগছি মাটি চাকি বা ধূপ কিনিব পাৰোঁ, নিজ ইচ্ছাৰে যাতে আমি এটা আশীৰ্বাদ পাব পাৰোঁ, নিজ ইচ্ছাৰে কোনোবা এঠাইত যাতে আমি বহিব পাৰোঁ, অকণমান শান্তিত আমি কটাব পাৰোঁ। অনুগ্ৰহ কৰিছোঁ আপোনালোকে এইসমূহ ব্যৱস্থা গ্ৰহণ কৰক, আৰু বিশেষকৈ সন্মুখৰ যিসকল দোকান আছে সেই দোকানবোৰ নিয়ন্ত্ৰণ কৰক, পাৰ্কিঙৰ লোকসকলক নিয়ন্ত্ৰণ কৰক, আৰু চেণ্ডেল জোতা থ'বৰ বাবে এটা ব্যৱস্থা গ্ৰহণ কৰক। অনুগ্ৰহ কৰি আমাৰ মন্দিৰসমূহক মাছৰ বজাৰলৈ পৰিৱৰ্তন হোৱাৰ পৰা বচাওক।